বন্ধুসকল আজিৰ ভিডিঅ'টো বহুত শৰ্ট হ'ব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। বন্ধুসকল যদি আপোনাৰ ওপৰত কোনোবাই মিছা এফআইআৰ কৰিছে তেন্তে কি কৰিব? তেনে কোনো উপায় আছে নে মিছা এফআইআৰৰ পৰা বাচিবলৈ? আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিম আৰু কম কেনেকৈ মিছা এফআইআৰৰ পৰা ৰক্ষা পাব পাৰি। আজিৰ তাৰিখত আমি সকলোৱে জানো কেনেকৈ লজৰ মিছইউজ হৈ আছে, কেনেকৈ বেলেগক বিপদত পেলাবলৈ বা প্ৰতিশোধ ল'বলৈ এজনে আনজনৰ ওপৰত মিছা কেছ ফাইল কৰে। বন্ধুসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো কি হ'ব যদি কোনোবাই আপোনাৰ কোনো ফেমিলি মেম্বাৰ বা আপোনাৰ কোনো ফ্ৰেণ্ডৰ ওপৰত মিছা এফআইআৰ দিয়ে। বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদিহে আপুনি লিগেল অসম চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি এনেদৰে প্ৰকাশ কৰোঁ আপুনি নজনা আইনৰ বহু কথা। বন্ধুসকল CRPC সেকশন 482 অনুসৰি ষ্টেট হাইকোৰ্টত কিছুমান পাৱাৰ্ছ প্ৰভাইড কৰা হৈছে যাক ইউজ কৰি আপুনি আপোনাৰ বা আপোনাৰ কোনো ফেমিলি মেম্বাৰ বা ফ্ৰেণ্ডৰ ওপৰত থকা মিছা এফআইআৰক চেক কৰিব পাৰিব। কিন্তু বন্ধুসকল এফআইআৰ কোৱেছ কৰাবলৈ কিছুমান গ্ৰাউণ্ডছ আছে যাৰ দ্বাৰাহে আপুনি এফআইআৰ কোৱেছ কৰাব পাৰিব, আদাৰৱাইজ নোৱাৰিব। নাম্বাৰ 1, আপোনাৰ ওপৰত থকা এফআইআৰত যদি আপোনাৰ এগেইনষ্টত কোনো অফেন্সেই নহয় তেন্তে সেই এফআইআৰ কোৱেছ হ'ব, আদাৰৱাইজ নহ'ব। নাম্বাৰ 2, আপোনাৰ ওপৰত থকা এফআইআৰৰ অফেন্স যদিহে কগনিজেবল নহয় বা নন কগনিজেবল তেন্তে এফআইআৰ কোৱেছ হ'ব পাৰে। নাম্বাৰ 3, যদিহে আপোনাৰ কেছত পুলিচে প্ৰমাণ নাপায় বা বহু কম পৰিমাণৰ প্ৰমাণ পায় তেন্তে এনে পৰিস্থিতিত আপোনাৰ এফআইআৰ কোৱেছ হ'ব পাৰে। নাম্বাৰ 4, আপোনাৰ ওপৰত থকা এফআইআৰ যদি বহু কনফিউজিং হয়, ক'ত কেনেকৈ কি হৈ আছে সেয়া ধৰিব পৰা নাযায় তেন্তে আপোনাৰ এফআইআৰ কোৱেছ হ'ব পাৰে। নাম্বাৰ 5, যদি আপোনাৰ ওপৰত থকা এফআইআৰ এনে কোনো অপৰাধৰ বাবে দিয়া হৈছে যিটো অপৰাধৰ বাবে কিবা বেলেগ প্ৰচিডিউৰ দিয়া হৈছে, বেলেগ কোনো লত, এনে পৰিস্থিতিত আপোনাৰ এফআইআৰ কোৱেছ হ'ব পাৰে। নাম্বাৰ 6, আপোনাৰ ওপৰত থকা এফআইআৰ কোৱেছ হ'ব পাৰে যদিহে আপোনাৰ ওপৰত থকা আৰোপ মিছা বা আপোনাক বিপদত পেলাবলৈ বা পুৰণা কোনো প্ৰতিশোধ ল'বলৈ যদিহে এফআইআৰ দিয়া হৈছে, এনে পৰিস্থিতিত এফআইআৰ কোৱেছ হ'ব পাৰে। বন্ধুসকল সকলোতকৈ ইম্পৰ্টেণ্ট কথা হ'ল এফআইআৰ কেতিয়া কোৱেছ কৰাব। বেয়া সময়ত বেয়া কাম কৰি নিজৰ এগেইনষ্টত বেয়া অৰ্ডাৰ আনিলে আপুনি জেললৈও যাব লগা হ'ব পাৰে যদিও আপোনাৰ ওপৰত থকা এফআইআৰ মিছা। বন্ধুসকল যিহেতু মই নাজানো আপোনাৰ কেছ কি ষ্টেজত আছে, চ' বিফৰ ফৰ্মিং এনি কাইণ্ড অফ অপিনিয়ন ইউ শুড কনচাল্ট এ গুড ক্ৰিমিনেল লয়াৰ, ডেটছ অল। বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু এনেকৈয়ে নজনা আইনী বহু কথা জানিবলৈ লিগেল অসম চেনেলটো ছাবস্ক্ৰাইব কৰিব।